এই চুৰজন বা ইয়াক মাৰ্ডাৰ বুলি ক'লেও ভুল নহ'ব। ইয়াৰ সম্পত্তি মই আজি আপোনালোকক দেখাম, মাথা বেয়া হৈ যাব আপোনাৰ। স্ক্ৰীণত চাওক আপোনালোক, 1 নম্বৰ হোটেল ৰয়েল হেৰিটেজ, ঠিক আছে। এড্ৰেছ হৈছে আপোনাৰ আহোম গাঁও, আৰু অ'নাৰ হৈছে আপোনাৰ 3জন, বিকাশ আগৰৱাল, প্ৰতীক খাইতান আৰু সিদ্ধাৰ্থ শৰ্মা, ঠিক আছে। এইটো হৈছে 1 নম্বৰ। 2 নম্বৰ আপুনি চাওক, মিউজিক মেনেজমেণ্ট, এড্ৰেছ হৈছে আপোনাৰ জু নাৰেংগী ৰোড, ঠিক আছে, গুৱাহাটীত। 3 নম্বৰ হৈছে আপোনাৰ জুবিন গাৰ্গ মিউজিক LLP, ইয়াৰ মালিক হৈছে আপোনাৰ সিদ্ধাৰ্থ শৰ্মা, এই চুৰটো। তাৰপিছত আপোনাৰ টাৰচেম মিত্তল আৰু জুবিন গাৰ্গৰ চাগে জুবিনদাৰ কিবা এটা পাৰ্ট আছিলে। তাৰপিছত আছে আপোনাৰ 4 নম্বৰ মহাবীৰ একুৱা, আপোনাৰ এই যে বটলিং প্লাণ্টত নাম ওলাইছিলে সেইটো। এইটো হৈছে আপোনাৰ ছয়গাঁও বকো যে, সেই ছয়গাঁও। অ'নাৰ হৈছে চেতন ধীৰাচাৰ্য আৰু এই চুৰটো। ইমানকেইটা প্ৰপাৰ্টি, ঠিক আছে, মানে জুবিনদাক লুটি পুটি এইবিলাক প্ৰপাৰ্টি বনাই লৈছে। মানে হি হেজ বিন ইউজড, দিছ ইজ ট্ৰু, দিছ ইজ অবভিয়াছ। আৰু স্ক্ৰীণত আপোনালোকে চাওক, যোৱাকালি মানে কোনোবা নিউজ চেনেলে কৈছিলে হোটেলখনত সুধিবৰ কাৰণে অ'নাৰ কোন হয়, দে ৰিফিউজড। সিহঁতৰ মতে অ'নাৰ কোনোবা বেলেগ। বাট ইয়াত আপোনালোকে দেখিব পাৰে মানে জুবিনদাক এনেকৈ ইউজ কৰিছে, কাৰণ জুবিনদাৰ লগত সি লাষ্ট অলমষ্ট 10+ years লগত আছিলে। আৰু জুবিনদাই না কেতিয়াবা কিবা একাউণ্টেবিলিটি ৰাখিছিলে, না কিবা হিচাপ ৰাখিছিলে। কাৰণ এই কথাটো অলৰেডি তেখেতৰ বেণ্ডৰ ড্ৰামাৰ শেখাৰ তেখেতে কৈছে যে দাদাই কেতিয়া হিচাপ ল'লে বহুত প্ৰব্লেম হৈ গ'লহেঁতেন। চ' এইবোৰ বস্তুত অকণমান ভালকৈ মানে তদন্ত এটা হ'ব লাগিব। দাদা আছিলে এজন সহজ সৰল চিধা চাধা অসমীয়া, আৰু তেখেতৰ তেনেকৈ এডভান্টেজ লোৱা হৈছিলে। আৰু এটা বস্তু যদি আপোনালোকে নটিচ কৰিছে, গোটেইকেইজন অ'নাৰ চব বিজনেছ কেইটাৰ দে আৰ অনা অসমীয়া। আৰু মই এইটো বস্তু আগতো কৈছোঁ যে অনা অসমীয়া এজনে আমাৰ এই চেণ্টিমেণ্ট, এই ইম'শ্যন এইটো কেতিয়াও বুজিব নোৱাৰে। সিহঁতৰ মগজুত 5 মিনিট নালাগে কিবা এটা বেয়া বা কিবা এটা ভুল বা নিগেটিভ চিন্তা কৰাৰ কাৰণে। চ' ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগিব। দিছ ইজ নট দি এণ্ড।